তোৰ কলিজাটোতে আহি গলো মই মেছেজত মানা কৰিছিলো না আহিবলৈ এতিয়া গেম খেলা টাইমত আকৌ আহি কিনে মোক ডিষ্টাৰ্ব দিছ এনেকুৱা কথা কেলে কৈ আছ মই আহিছো কাৰণে বেয়া পাইছালি বহিবলৈ দিয়া এতিয়া আচ্ছা মোৰ সুন্দৰী আন্টিজনী ক'ত আছে আকৌ মোৰ মা এক নম্বৰৰ চুকলিবাজ হয় সেইকাৰণে তোক আমাৰ ঘৰত আহিবলৈ মানা কৰো আমাৰ ঘৰত আহি কাজিয়া লগাই যাও ও গুণগুণ বেটা কেতিয়া আহিছা ও আন্টি মোৰ লগত লেকচাৰ পিটিব আহিছে না হয় হয় আন্টি আগতে কোৱা না কিয় তুমি আহিবা জানিলে তোমাৰ কাৰণে কিবা এটা বনাই ৰাখিলো হয় আন্টি মই যে তাই কৈছিলো মেছেজত আহিম বুলি কিন্তু তাই মোক মানা কৰি দিছিলে গুণগুণ তই মোক কেলে কোৱা নাই আজি তাই আমাৰ ঘৰত আহিব বুলি মোৰ প্ৰয়োজন ভাবা নাই যা তাইৰ কাৰণে পানী পুৰি বনা যা ভালকে টেষ্টিকে বনাবি কিন্তু বা আন্টি তই বনাব পাৰিবা নেকি পাৰিব বহা তুমি পানী পুৰি খাই যাবা কিন্তু যা যা জলদি গৈ বনা এতিয়ালৈকে বহি আছ মই অকমান তাইৰ লগত লেকচাৰ পিটি দিলো ভালেই নালাগে সদায় মোৰ লগে এনেকাই হয় যেতিয়া এই নাগিনীজনী আহে মায়ে মোক পাহৰিয়ে যায় যে ময়ে তেওঁৰ অৰিজিনেল ছোৱালী হয় কিন্তু তেওঁ এনেকা কয় যে সেইজনী তেওঁৰ অৰিজিনেল ছোৱালী হয় পানী পুৰি খাব আহিছে এইজনীক আজি পানী পুৰি খুৱাম মই জিন্দগী ভৰৰ কাৰণে পানী পুৰি পয়ে ভুলি যাব ৰব কিবা এটা কৰিম ইয়াৰ লগত মই বদলাটোতো লমেই ইয়াৰ পৰা কিবা এটা কৰিম মোৰ মাৰ লগত ডেইলি কাজিয়া লগা যায় বেষ্টি তোৰ কাৰণে পানী পুৰি ৰেডি চাইতো ভালে লাগি আছে খাবলৈ যে কেনেকা হ'ব বেষ্টিৰ কাৰণে স্পেচিয়েল ফুচকাটো মই ৰেডি কৰিম লালা চুল লুকাই লুকাই জলকীয়া সোমাই দিলো গাইছ তিনিজনীৰ কাৰণে মই মেহনত কৰিম মই খোৱা কেনেকা হল বেষ্টি নগিনীজনী তই খাই ল দে বেষ্টি জ্বলা বেশি দিছে আজি তোক মই মাৰি পেলাম আজি তো এইফালে মাৰি পেলাম তোক মই না মা আৰু নকৰো কেতিয়াও নকৰো এনেকে নকৰো ভাতটো খাই লওক আহি ঠাণ্ডা হৈ গৈছে ন আলুৱা চব্জি কি বনালা দুপৰীয়া আজি মাছৰ পিটিকা মাছৰ বয়েল আৰু গাহৰিৰ লগত লাই পাতৰ চব্জি মায়ে সঁচাকে কয় তুমিয়ে মোৰ ঘৰৰ লক্ষী হয় সঁচাকে আপুনিও পাৰে দে সঁচাকে খাই লওক জলদি মূৰ্খটো জলদি খানা খাব হা তোৰ লগত বিয়া পাতি নহয় মোৰ জীৱনটো বৰবাদ হৈ আলু পৰঠা বনালো আৰু দালি একদম চব খাই উঠিবি তই বহুত খানা পেলাও এইটো আকৌ কি হয় এইটো কি পৰঠা হয় এইটো খালেতো মোৰ দাঁতে ভাঙি যাব আৰু এইটো দালি হয় এই দালিটো খুলেতো মোৰ কুমাতে গুচি যাম এই কথা নকবা চব খাই উঠ নহলে কিন্তু বেয়া তো গুণগুণ শুনিছ কি হল টাৱেলটো লৈ আহাচোন আনিবলৈ পাহৰিলো টাৱেল ৰব লৈ আহিছো শুনিছে এয়া লওক আপোনাৰ টাৱেল ক'ত দিয় আকৌ এনেকাকে দিছা মই তোমাক ভিতৰত টানি নলওঁ হয় তলত পানী পৰিছে যে সেইকাৰণে এনেকাকে দিছো জন ভাল নালাগে কি হল তোমাৰ কাৰণে যে হাতত মেকআপো নকৰিব নোৱাৰো এই আলুৱা তোমাৰ টাৱেলটো ধৰে আৰু মাতি নাথাকিব আৰু কি কৰিছা তুমি মোৰ লগত নেক্সট টাইম পাঙ্গা লোৱাৰ আগত নহয় 10 বাৰ ভাবি ল'বা বুজিছা আহিছে মোৰ লগত পাঙ্গা ল'বলৈ জান সেইকাৰণে কি তুমি মোক মাৰিবা জান